6 জনগোষ্ঠী এসটি দিব আছে মই ফাকল মই দিয়া মানুহ মই দিব পাৰি एपसुक डूक जापी एको लाभ नाई। आपका ये काम नहीं है, आप पूछ रहे हैं जवाब दिया जा रहा है। उन्हीं एपसुक जेनेका टार्गेट करी लैसे हेतु आमी दुख पाइछु आरु सरकारों मुरब्बी सरकार प्रधान जनर चिंता ये काम है सरकार का जवाब देना और मैंने ऑथराइज किया है अपनी तरफ से इनको इस बात के लिए करना। हम बैठ करके सुन रहे हैं, ये तो बता रहे हैं कि पूरी इंक्वायरी हो रही है और जब पूरी इंक्वायरी हो रही है तो हो गया, ये हाउस का चीज है। आपनालोके बुझी नापाय एने साংবাদিক কৰি আছে মই কৈছে ইউজি ব্ৰহ্ম আন্ডাৰগ্ৰাউণ্ড হয় ই কেনেকৈ কাম কৰে আপুনি ধৰিবই নোৱাৰিব। যি ৰিকমেণ্ডেশ্যন আমি মানি ল'ব পৰা নাই আৰু কিয় মানি ল'ব পৰা নাই আজি মন্ত্ৰী গ্ৰুপ অফ মিনিষ্টাৰৰ অধ্যক্ষ ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি ছাবমিট কৰিলোঁ যে কিয় মানি ল'ব পৰা নাই। ইয়াৰ কাৰণকেইটা আমি গোটেইকেইটা আমি ব্যাখ্যা কৰিছোঁ আৰু গোটেই ব্যাখ্যা কৰি পেলাই আমি তন্নতন্নকেইটা দিছোঁ। ৰাজনৈতিক ৰিজাৰ্ভেশ্যনৰ পৰা লৈ শিক্ষা অনুষ্ঠানৰ মানে নামভৰ্তিৰ পৰা লৈ চাকৰি বাকৰিৰ পৰা লৈ কেন্দ্ৰীয় আৰু ৰাজ্য সকলো বিষয় তাত সন্নিৱিষ্ট হৈ আছে আৰু এই কথাটো আমি কৈছোঁ যে যিকোনো বিনিময়ত বৰ্তমানত জনজাতিসকলৰ আৰ্থসামাজিক আমাৰ আইডেণ্টিটি আমাৰ কালচাৰ আমাৰ লেংগুৱেজ আমাৰ লিটাৰেচাৰ আমাৰ ট্ৰেডিশ্যন কাষ্টমছ হেৰিটেজ ছ'চিঅ' ইকনমিক আমাৰ যিখিনি তাত পলিটিক্যাল রাইটস এইবিলাক যাতে কোনো কারণে খর্ব নহয়। 140 কোটি মানুষের কাছে ভারতবর্ষের 140 কোটি মানুষের কাছে হাত জোর করে ক্ষমা চান যে আপনাদের গাফিলতিতে আপনাদের নেগলিজেন্সির জন্য 26 জন লোক মারা গেছে। আফসোস নেতা এই ডিফেক্টরে যিখিনি কথা কৈ আছে এক নাম্বার উল্টাপাল্টা মানে কোনো মিলায়া ओंखायनो आं बुंबाय थादों हे खामानि आं কৈছোঁ যে ডিফেক্টৰ যেনেকুৱা মিছলীয়া কথা কৈ আছে এইটো সব প্ৰমাণ হ'ব। তাৰমানে আমি বড়োসকলে যেতিয়ালৈকে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈছিল জানে বহুত বছৰ আন্দোলন কৰিছে। বড়োসকলেও জানে ইয়াত এই অঞ্চলত থকা আদিবাসী বা সান্থালীসকলেও জানে কোচ ৰাজবংশীসকলেও জানে বা গোৰ্খাসকলেও জানে বা নাথ যোগী চত্ৰধৰ বা বেংগলী বা ৰাভা কাৰো সকলোৱে জানে যে বড়োসকলে বড়োলেণ্ড বিচাৰিছে। সেই সময়ত বড়োলেণ্ড বিচাৰিছে, বড়োলেণ্ডৰ নামত বহুত বছৰ আন্দোলন কৰিছে। যেতিয়া নেকি BLTৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনা কৰিছে সেই সময়ত আমি কৈছিলোঁ আমাক বড়োলেণ্ড লাগিবই। আমি কৈছিলোঁ আফসোস নেতা জ্ঞানে পণ্ডিতসকলে এইবিলাক চিন্তা কৰিছে কেতিয়াবা মোক যে গালি দি আছে। আফসোস জ্ঞানী নেতাসকলে এই আফসোস এই অফিচিয়েল একেই বস্তু মোক ইমানেই গালি দি আছে। এই হাগ্ৰামা মহিলাসকলে 6 জনগোষ্ঠী ST দিব আছে মই ফাকল মই দিয়া মানুহ মই দিব পাৰি ST মই কৈছোঁহে 6 জনগোষ্ঠী বা কোচ ৰাজবংশী বা আদিবাসীসকলৰ ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ক্ষতি হ'ব নালাগে। এইটোৱে কৈছোঁ মই দিব পাৰিম মই দিম এনেকুৱা কৈছে নেকি? বিৰাট জ্ঞানী এপচুত লিডাৰ জ্ঞানী নেতা জ্ঞানী মানুহ সব এপচুত আছে পণ্ডিতসকল। তাৰমানে আমি বড়োসকলে যেতিয়ালৈকে ডিভাইড আছাম 50-50 ন বড়োলেণ্ড ন ৰেষ্ট কৈছিল জানে বহুত বছৰ আন্দোলন কৰিছে। বড়োসকলেও জানে ইয়াত এই অঞ্চলত থকা আদিবাসী বা সান্থালীসকলেও জানে কোচ ৰাজবংশীসকলেও জানে বা গোৰ্খাসকলেও জানে বা নাথ যোগী চত্ৰধৰ বা বেংগলী বা ৰাভা কাৰো সকলোৱে জানে যে বড়োসকলে বড়োলেণ্ড বিচাৰিছে। সেই সময়ত বড়োলেণ্ড বিচাৰিছে, বড়োলেণ্ডৰ নামত বহুত বছৰ আন্দোলন কৰিছে। যেতিয়া নেকি BLTৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আলোচনা কৰিছে সেই সময়ত আমি কৈছিলোঁ আমাক বড়োলেণ্ড লাগিবই। আমি কৈছিলোঁ আমি এতিয়া আলোচনা কৰা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আমাক বড়োলেণ্ড লাগিব। যদি বড়োলেণ্ড নিদিয়ে আপোনালোকে কি দিব পাৰে? সেই সময়ত অসমবাসী ৰাইজ বা অসমৰ যিমান বুদ্ধিজীৱী বা ইণ্টেলেকচুৱেল আছিল চবে কৈছিল অসমটো 50-50 আৰু কৰিব নালাগে, কিবা যদি ইয়াৰ বাদে কিবা যদি দিব লাগে বড়োসকলক শান্তিৰ কাৰণে বড়ো জাতিৰ উন্নয়নৰ কাৰণে বড়ো জাতিৰ ইকনমিক উন্নয়ন বা যিকোনো চাইডত এইটো উন্নয়নৰ স্বাৰ্থত কি দিব লাগে বড়োসকলৰ লগত চুক্তি কৰক, কিন্তু অসমটো ডিভাইড কৰিব নালাগে বুলি অসমৰ বহুত বুদ্ধিজীৱীসকলে চাজেষ্ট কৰিছে চৰকাৰক। এই হিচাপতে
এই হিচাপতে আমি বটলিবাৰী টাইগাৰ BLT-য়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এই যিটো নোহোৱা কোনো যুক্তিতে নাই 6 শিডিউল বুলি ক'লে হিলছৰ কাৰণে মাত্ৰ পাহাৰীয়া কাৰণে মাত্ৰ পাহাৰ অঞ্চলৰ কাৰণে মাত্ৰ 6 শিডিউল প্লেন্সৰ কাৰণে নহয় সেইটোকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে লগ লাগি পেলাই নহ'ব বড়োসকলক চেপাৰেট ষ্টেট নিদিম আমি কিবা এটা ভাল চুক্তি কৰি দিম এইটো হ'ল 6 শিডিউলৰ আণ্ডাৰত এই বটলেণ্ড ৱেলফেয়াৰ কাউন্সিল ষ্টেটৰ থ্ৰুত মোৰ অথনমি পাৱাৰ দি পেলাই চুক্তি কৰাটো ভাল হ'ব তো আমিও ভাবিছোঁ যে চেপাৰেট ষ্টেট নহ'লেও সেইটো যদি এনেকুৱা আমাক যদি শক্তি দি পেলাই আমাক যদি সেইটো পাৱাৰ দি পেলাই আমাক যদি চুক্তি কৰে আমি ভাল পাওঁ যি বস্তুটো নহয় কোনো ভাৰততে নাই নিয়মে নাই ভাৰত সংবিধানটো সংশোধন কৰি পেলাই এমেণ্ডমেণ্ট কৰি পেলাই বড়োসকলৰ কাৰণে বড়ো জাতিৰ আন্দোলনটো নামাবৰ কাৰণে বড়োসকলৰ গোটেই শিক্ষা পালে বা ইকনমি পালে বা যিকোনো লেণ্ড প্ৰটেকশ্যন সেইবিলাক প্ৰটেকশ্যনত দিবৰ কাৰণে চেপাৰেট ষ্টেট নহ'লেও এই 6 শিডিউলৰ আণ্ডাৰত খাবি আংলং বা ডিমা হাছাও সেইটো মডেলতকৈ বেছি ভাল এমেণ্ডমেণ্ট কৰি পেলাই সেইটো চুক্তি কৰা যাওক বুলি আমাক লগত আলোচনা কৰিছিল সেইটো আমি বড়ো সাহিত্য সভাৰ লগতো আলোচনা কৰিছোঁ মুছলিম লিডাৰ RMC লগতো আলোচনা কৰিছোঁ RCৰ লগতো আলোচনা কৰিছোঁ আদিবাসী লিডাৰসকলৰ লগতো আলোচনা কৰিছোঁ বহুত নেতা অসমৰ যিমান দল সংগঠন আছে চবৰ লগত আলোচনা কৰি পেলাই আমি এই চুক্তিটো কৰিব পাৰিছোঁ যে আপোনালোকে এইটোতে চুক্তি কৰক আমাক বিৰোধিতা কৰাটো কোন কৈছে আপচৰে কৈছে অসমৰ কোনো দল সংগঠন বিৰোধিতা কৰা নাই বড়োৰ কোনো দল সংগঠনে বিৰোধিতা কৰা নাই অকল আপচেহে বিৰোধিতা কৰিছে এই চুক্তিখন য'ত মানে ভাৰতবৰ্ষৰ নাছিলে প্লেনৰ কাৰণে এনেকুৱা 6 শিডিউল প্ৰভিজন নাছিলে এইটোকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এমেণ্ডমেণ্ট কৰি পেলাই সংশোধন কৰি পেলাই মানে ভাৰত সংবিধানটো সংশোধন কৰি পেলাই আমাক BTC 6 শিডিউল প্লেনৰ কাৰণে বনাই দিছে তো এইটোকে মই ক'ব বিচাৰিছোঁ যে আমি যে কৈ আছে 6 জনগোষ্ঠীক ST দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কোনো এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে সেইটোতো কৰিব পাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে মোৰ অনুমান এক্সিষ্টিং ট্ৰাইবেলসকলক একো ক্ষতি নকৰাকৈ সংশোধন একটা আনিবতো পাৰে চৰকাৰে ইচ্ছা কৰিলে কিয় নোৱাৰিব সেইকাৰণে আমি কৈছোঁ আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলে একো ক্ষতি হ'ব নালাগে তাতে দিল্লীত পাৰ্লিয়ামেণ্টত কি সংশোধন আনি পেলাই 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী বা আদিবাসীসকলক ST কৰে আমাৰ কোনো আপত্তি নাই কোৱাটো সেইটোৱে মই ইহঁতে আপচু নেতা পণ্ডিতসকলে কোৱা নিচিনা কোৱা মতেতো মইহে ST দিয়া মানে তাৰমানে আছে ST হিগামত ইয়াক ঘূৰাই থাকে মইহে যেনিবা ST দিয়ে 6 জনগোষ্ঠী বা কোচ ৰাজবংশী বা আদিবাসীসকলক মইহে ST দিয়া মালিক মই কালি দি আছে এই পণ্ডিতসকলে আপচু নেতা জ্ঞানী পণ্ডিতসকলে মোকে গালি দি আছে মই ST দিব পৰা মানুহ নহয় মই নিদে এই পাৰ্লিয়ামেণ্টত দিব যদি দিয়ে মই সেইটো এই কাৰণে কৈছোঁ বেখাयनो आं बुंदों 6 শিডিউলা खालि हाजो ओनसोलनिल'मोन बेखौनो एमेन्डमेन्ट खालामनानै प्लेनावबो जेराव बाहायनो हादोंब्ला निश्चय बिसोरखौबो 6 जनगोष्ठी दानि थाखानाय ट्राइबेलफोरखौ जेबो खहा खालामाबालानो निश्चय पार्लियामेन्टआव संबिधानखौ संशोधन खालामनानै होनो हायो होबा बे कन्स्टिटिउसना मानसिसो बानायनाय कन्स्टिटिउसनखौ मानसिया बनायছে সংশোধন আনিব পাৰে য'ত কোনো সিস্টেমে নাছিলে 6 শিডিউলটো অকল পাহাৰ অঞ্চলৰ কাৰণেহে আছিল প্লেনৰ কাৰণে নাছিলে এইটোকে সংশোধন কৰি পেলাই আজি প্লেনৰ কাৰণে বড়োসকলক লগত BTC চুক্তি কৰিছে তো 6 জনগোষ্ঠীৰ কাৰণেতো কৰিব পাৰে এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি নকৰাকৈ সংশোধন আনি পেলাই ST কৰিব পাৰে কিয় নোৱাৰে আমাৰ কোনো আপত্তি নাই এইটো কিবা আমাৰ পণ্ডিতসকলে কিবা বুজে মোক আৰু আৰম্ভণি হ'ব আবেলি পেলাই কালি দিয়া নাম্বা পণ্ডিতफ्रा जेनेबा मा जायो दा बेलासिनो हेख्लायलायगोनसै आंखौ नाम्बा আপচু नेता জ্ঞানী পণ্ডিতসকলে
उपाय गया बेखौ खोन्थानांगोन उपाय नाय मैं खबय লাগিব एटु जिहेतु सिस्टेमत नासे एटुके सिस्टेमत आनि पेलाय आमार 6 शिड्यूलर आन्डारत BLP লগত চুক্তি কৰিছে এটা এটি দে বেলেগটো ভাল নালাগে আমার কামটো আৰম্ভ হ'ব জানুৱাৰীৰ পৰাই আপোনালোকে সেলফ হেল্প গ্ৰুপ হওক গৰীব দুখীয়া পইচা হওক বা ইয়াং জেনেৰেশ্যনৰ কাৰণে যিখিনি আমি প্ৰস্তাৱ লৈছিলোঁ BPF দলে পইচা দি বুলি সেইবিলাক আৰম্ভ হ'ব আৰু মাটিৰ পাট্টা দিয়া কামো জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু কি লাগে মই পিছুৱাইছে নাকি মই পিছুৱাই যোৱা নাই ইলেকশ্যনৰ সময়ত যেটো কথা দিছে সেইটো আমি কাম কৰি যাম মোক দল দি আছে আমচুৰ নেতাসকলে মোক বিচাৰি আছে বোলে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আমচুৰ নেতা এই পণ্ডিতসকলে যে মোক বিচাৰি আছে সেইদিনা বিচাৰি আছে মোক যে বিচাৰিছে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আমচুৰ নেতাসকলে হা মোক লাগে বোলে ওইৱান হাগ্ৰামা বোলে কিয় লাগে মাৰিব না আলোচনা কৰিব কাৰণে লাগে এটা স্পষ্ট করকশন ডিফেন্ডার আপনি তো এক নম্বর মিসলিয়া ডিফেন্ডার এক নম্বর মিসলিয়া ডিফেন্ডার বাপ কোনে দিছে আগত 6 জনগোষ্ঠী ট্রাইবেল দিব লাগে বলে প্রমোদ বড়াই কি দিছে মগে পাইছে গালি দিব কারণে প্রমোদ বড়াই কেউ গালি দিব পারা নাই রঙ্গরা কেউ গালি দিব পারা নাই কোনে দিছে আগত কোনে কি লিখি দিছে কব লাগে আর এইফালে ডিসপোরত কি আলোচনা করে আইছে এইফালে কি হাঙ্গামা করেছে এই কারণে কৈছে মই আপসুল নেতা এই ডিফেন্ডারে যিখিনি কথা কৈ আছে এক নাম্বার উঠা পাল্টা মানে কোনো নিমিলে মিলায়া ওখানে আমি বৈঠালে সেই কারণে আমি কৈছো যে ডিফেন্ডার যেনেকুৱা বিচলীয়া কথা কৈ আছে এইটো সব প্রমাণ হ'ব যদি হুদে সি কব লাগিছিল এই বিটিসি এসেম্বলিত আমিয়ে আক্রমণ করেছিল এরকম কব লাগিছিল তেতিয়া মই বিশ্বাস কৰিলে হয় সি কৰা নাই কিন্তু সি কৰা নাই কৈছে না তাৰমানে কৰিছে সি কৰা নাই কৈছে না সি কৰিছে তাৰমানে কব লাগিছিল আমি আছে এই বিটিসি এসেম্বলিটো আমি আক্রমণ কৰিছে বুলি তেতিয়া মই বিশ্বাস কৰিলে হয় এসু কৰা নাই বুলি স্টেটমেন্টটো ইতে উল্টা পাল্টা তাৰমানে কোনো দিন বিশ্বাস নকৰিলে এই কেতিয়াও আপনি একবার হলো দিনের লোক করে দাদা আপনি দিনত ভাত খাইছে না নাই যদি খাইছে বলে কৈছে সি খোৱা নাই যদি খোৱা নাই বলে কৈছে খাইছে এনেকুৱা মানুহটো কি করে এলো 4 জন টেররিস্ট এসে 26 জনকে গুলি করে মেরে দিয়ে চলে গেল আমাদের বিএসএফ কি করছিল আমাদের সিআইএসএফ কি করছিল আমাদের বিআইএসএফ সিআইএসএফ নেই মাননীয় অমিত শাহ কি করছিলেন হোম মিনিস্টার আপনি কি করছিলেন সেদিন গোটা ডিপার্টমেন্ট শব্দ আজকে তাদের গাফিলতির জন্য বিএসএফ সিআইএসএফ এর গাফিলতির জন্য আজকে 26 জনের প্রাণ হারিয়েছে এবং 4 জন টেররিস্ট হাঁটতে 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 পাকিস্তান চলে গেল আর আমাদের বিএসএফ সিআইএসএফ জওয়ানরা বসে বসে দেখলো আর পাকিস্তান থেকে এসে এখন গুলি করে মেরে দিয়ে যায় তখন অজিত ডোভাল একদম স্তব্ধ এমনই একটি পাহারাদার যে 4 জন টেররিস্ট ঢুকলো গুলি করে মেরে দিয়ে 26 জনকে মেরে দিয়ে চলে গেল টাক 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 করে বাইরে বেরিয়ে চলে গেল বাবা কি পাহারাদার আমার আর পাহারা দেবেন না দয়া করে আপনাকে বলছি 7ই মে থেকে 10ই মে 140 কোটি ভারতীয় অপেক্ষা করছে আমরা একটার পর একটা খবর পাচ্ছি উড়িয়ে দিচ্ছে আর গোটা ভারতবর্ষের 140 কোটি মানুষ বলছে দাও উড়িয়ে মার পাকিস্তান এইবারে সুযোগ গুড়িয়ে উড়িয়ে দে 10 তারিখ 10ই মে আমি সেদিন কলকাতা হাইকোর্টে মামলা করছিলাম সারাদিন মাঝে মাঝে এসে নিউজ দেখছি উজ্জীবিত কোনো মামলা যায়নি বসে বসে দেখছি যে মেরে দেবে দে আজকে উড়িয়ে পাকিস্তানকে এই তো সময় আমরা তো সবাই আছি প্রধানমন্ত্রীর সঙ্গে সবাই তো বলেছি সবাই অধীর আগ্রহ অপেক্ষা করছে যে আজকালের মধ্যে পাকিস্তানের পাক অধিকৃত কাশ্মীরকে আমরা দখল করে নিয়ে আসবো হঠাৎ 3:30টার সময় শুনলাম সিজফায়ার আবার কি কখনো শুনেছেন 90 রান হয়ে গেছে সেঞ্চুরির মুখে ইনিংস ডিক্লেয়ার করে দিয়ে বলে আমি আর খেলবো না বলে পিছনে যাচ্ছে कभी सुना है सेंचुरी का मुख में चला है 100 रन 90 रन हो गया कोई बोलेगा इनिंग्स डिक्लेयर कभी सुना है एक मोदी जी कर ना सकता है और कोई नहीं एक और कोई नहीं मोदी जी आप कृपा करके कभी क्रिकेट का
मैच में मत घुसिएगा, तब तो देश का पूरा चला जाएगा। 100 রান होने का बात था, 90 রান हो गया। 7ই মে থেকে 10ই মে পাকিস্তান শাসিত আজাদ কাশ্মীরের পাকিস্তান জঙ্গি গোষ্ঠী জাইশ-ই মোহাম্মদ এবং লস্কর-ই তৈয়বা সন্ত্রাসবাদ পরিকাঠামো আর অঞ্চলগুলিকে ধ্বংস করার জন্য ভারতবর্ষের তরফে অপারেশন সিঁদুরের নামে যে ক্ষেপণাস্ত্র হামলা হয়েছিল, তাতে শহীদ হওয়া সমস্ত বিএসএফ, সিআইএসএফ এবং সমস্ত সৈনিক যারা যুদ্ধের সাথে জড়িত ছিলেন তাদেরকে আমাদের অনেক অনেক সম্মান এবং নমন জানাই। ম্যাডাম, আমাদের রাজ্যের একজন সৈনিক হাবিলদার ঝন্টু আলু শেখ, যার বাড়ি কৃষ্ণনগরে, সে 23শে এপ্রিল টেররিস্ট কাউন্টারে উদমপুরে সে মারা গিয়েছে, তাকেও আমার শ্রদ্ধা জানাই। ওই 4 দিন যদি আমাদের বীর সৈনিকরা তাদের জীবনের বাজি দিয়ে না লড়াই করতেন, তবে অপারেশন সিন্দুর কখনো সার্থক হতো না। এই লড়াইয়ের সবটাই কৃতিত্ব আমাদের 3 সেনাবাহিনীর। এই লড়াইয়ের কোনো ভাগাভাগি হয় না। ক্রেডিট গোজ টু অল দি সোলজার্স অফ আওয়ার কান্ট্রি। দিস ক্রেডিট ক্যানট বি ডিভাইডেড। নো ওয়ান ক্যান টেক অ্যাওয়ে দি ক্রেডিট এক্সেপ্টিং দি সোলজার্স। একটু যদি আমরা পিছিয়ে যাই তাহলে দেখতে পাবো 22শে এপ্রিল জম্মু কাশ্মীরের পাহেলগাঁওতে 4 জন টেররিস্ট সশস্ত্র উগ্র সন্ত্রাসবাদী হামলায় 26 জন ভারতীয়র মৃত্যু, তাদের সকল পরিবার, স্থানীয় মানুষদের এবং সমস্ত ভারতবাসীকে শোকাহত করেছে। সেই 26 জনের মধ্যে 3 জন ছিল আমাদের রাজ্যের। বিতন অধিকারী পাটুলি কলকাতা, সমীর গুহ বেহালা কলকাতা এবং মনীষ রঞ্জন মিশ্র ঝালদা পুরুলিয়া। অবাক হবার মতো বিষয় হলো যে এই সন্ত্রাসী হামলাকারীরা কি করে সেদিন ওখানে এলেন। 4 জন টেররিস্ট কি করে এলো? 4 জন টেররিস্ট এসে 26 জনকে গুলি করে মেরে দিয়ে চলে গেল। আমাদের বিএসএফ কি করছিল? আমাদের সিআইএসএফ কি করছিল? আমাদের বিআইএসএফ সিআইএসএফ নেই। মাননীয় অমিত শাহ কি করছিলেন? হোম মিনিস্টার আপনি কি করছিলেন সেদিন? গোটা ডিপার্টমেন্ট স্তব্ধ। আজকে তাদের গাফিলতির জন্য, বিএসএফ সিআইএসএফ এর গাফিলতির জন্য আজকে 26 জনের প্রাণ হারিয়েছে এবং 4 জন টেররিস্ট হাঁটতে 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 পাকিস্তান চলে গেল, আর আমাদের বিএসএফ সিএসএফ জওয়ানরা বসে বসে দেখলো। অমিত শাহজি চলে গেছেন, এখন নিত্যানন্দজি রয়েছেন। এত অপদার্থ হোম মিনিস্ট্রি কখনো বোধহয় কখনো কেউ দেখেনি। such an absolute irresponsible home ministry. স্যার, ম্যাডাম, এই যে সেনারা ছিল না, তার দায় দায়িত্ব কে নেবে? এই দায় দায়িত্ব নিতে হবে প্রধানমন্ত্রীকে, এই দায় দায়িত্ব নিতে হবে হোম মিনিস্টারকে। 140 কোটি মানুষের কাছে, ভারতবর্ষের 140 কোটি মানুষের কাছে হাত জোর করে ক্ষমা চান যে আপনাদের গাফিলতিতে, আপনাদের নেগলিজেন্সির জন্য 26 জন লোক মারা গেছে। একটা টেররিস্ট ধরতে পারেন না আপনারা? বলে 100 টেররিস্ট মেরেছে। আরে 100 টেররিস্টের মধ্যে 4টে টেররিস্ট কোথায় গেল? তার নাম বলুন না। বক্তৃতা শুধু দিয়েই গেলে হবে? এই 26 দিনে আমাদের ইন্টেলিজেন্স ডিপার্টমেন্ট কি করছিল? What they are doing? What Ajit Doval was doing? ওনাকে মোটামুটি জেমস বন্ড করে দিয়েছেন, ব্র্যান্ড করে দিয়েছেন, ব্র্যান্ডেড। তা কি করছিল ইন্টেলিজেন্স ডিপার্টমেন্ট? ব্যর্থ। এখনো পর্যন্ত কেন এই লোকটাকে রাখা হয়েছে? একটা ব্যর্থ ইন্টেলিজেন্ট অফিসার। অপোজিশনের ইডি সিবিআই লেখার জন্য অজিত ডোভাল খুব দক্ষ, আর পাকিস্তান থেকে এসে এখন গুলি করে মেরে দিয়ে যায়, তখন অজিত ডোভাল একদম স্তব্ধ। এই তো আমাদের ইন্টেলিজেন্স ডিপার্টমেন্ট। আপনি মাননীয় প্রধানমন্ত্রী, আপনি হাউসে বলেছিলেন 2014 সাল থেকে শুনে আসছি যে আপনি পাহারাদার, ভারতবর্ষের পাহারাদার। আপনি এমনই একটি পাহারাদার যে 4 জন টেররিস্ট ঢুকলো, গুলি করে মেরে দিয়ে 26 জনকে মেরে দিয়ে চলে গেল, টাক 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 করে বাইরে বেরিয়ে চলে গেল। বাবা, কি পাহারাদার আমার! আর পাহারা দেবেন না, দয়া করে আপনাকে বলছি। আপনি জানেন এবার পাহারা দেওয়ার দরকার নেই। আপনার মতো পাহারাদার থাকলে আরো ভারতীয়র মৃত্যু হবে। আপনার অভ্যেস, দেশের সব কৃতিত্ব আপনি নিয়ে নেবেন। সেই করোনার সময় ডাক্তাররা খাটলো, কৃতিত্ব হচ্ছে কার? নরেন্দ্র মোদী। চন্দ্রাভিযানে সায়েন্টিস্টরা করলো, কৃতিত্ব কার? নরেন্দ্র মোদী। অপারেশন সিঁদুরে লড়লো কারা? ভারতীয় সেনাবাহিনীরা। কৃতিত্ব কার? নরেন্দ্র মোদী। মানে কি হয়? মানে বাহ, এটা অদ্ভুত ব্যাপার। ভারতীয় সেনাবাহিনী 6 মে গভীর রাতে পাকিস্তান এবং পাকিস্তান অধিকৃত কাশ্মীরে অবস্থিত 9টি জঙ্গি ঘাঁটিতে এয়ার স্ট্রাইক চালায়। বাওয়ালপুর, মুজাফরবাদ,
শিয়ালকোট, কটলি সহ বিভিন্ন এলাকায় অভিযান চালানো হয়। ভারতবর্ষ এই হামলাতে পাকিস্তানের কোনো সামরিক বা অসামরিক এবং সাধারণ মানুষকে লক্ষ্য করে আক্রমণ করেনি। I accept that the statement which has been made by our honorable defense minister. I take it on its face value. করেনি এবং কোনো মানুষকে লক্ষ্য করেনি, আক্রমণে সাধারণ মানুষকে মৃত্যুর খবর পাকিস্তান জানায়নি। আমাদের অনেক শুভেচ্ছা আর সম্মান ভারতীয় সেনাবাহিনীর জন্য রইল। অপারেশন সিঁদুর ভারতের পদক্ষেপগুলো ছিল খুব সীমিত এবং পরিমাপিত, তবে পাকিস্তান আমাদের জম্মু কাশ্মীর পাঞ্জাব সহ বিভিন্ন অসামরিক এলাকাগুলোতে আঘাত এনেছিল। সেই আঘাত কিন্তু মানুষ দেখেছে। ঘটনাচক্রে কিছুদিন পরে আমি জম্মুতে গিয়েছিলাম। জম্মু থেকে 100-150 কিলোমিটার দূরে মানুষ তখনও সন্ত্রাসের মধ্যে রয়েছে। এত আঘাত হয়েছিল, এটা অস্বীকার করা যায় না। যেগুলো সত্য সেগুলো স্বীকার করুন। এমনকি পাকিস্তান দাবি করে যে সামরিক অচলাবস্থার সময় 6টি ভারতীয় বিমান বাহিনী যুদ্ধ বিমানকে গুলি করে তারা নামিয়েছে। আমি এই কথার সত্যতার কোনো প্রমাণ এখনো পর্যন্ত পাইনি। লেট মি বি ভেরি ক্লিয়ার। আমরা সর্বভারতীয় তৃণমূল কংগ্রেস বিদেশ নীতিতে সবসময় ভারতীয় সরকারের সঙ্গে রয়েছে। আমরা বলি তারা যা করবেন আমাদের সম্মতি রয়েছে, কিন্তু আপনাদের যদি ডেফিসিয়েন্সি থাকে, আপনাদের যদি গলদ থাকে, সে গলদ নিঃসন্দেহে আমরা বলবো। 140 কোটি ভারতীয়, ম্যাডাম আমরা লজ্জিত, লজ্জায় আমাদের মাথা কাটা গেছে। আমরা তখনও তো জানি না কি হচ্ছে। 3:30টার সময় ডোনাল্ড ট্রাম্প এক্স হ্যান্ডেলে পোস্ট করছে, আফটার এ লং নাইট অফ টক্স মেডিয়েটেড বাই দ্য ইউনাইটেড স্টেটস, I am pleased to announce that India and Pakistan have agreed to a full and immediate ceasefire. Congratulations to both countries on using common sense and great intelligence. Thank you for your attention to this matter. এর চেয়ে লজ্জার কিছু থাকতে পারে? এর চেয়ে লজ্জার কিছু থাকতে পারে যে আমেরিকান প্রেসিডেন্ট ডিসাইড করে দিচ্ছে? যেখানে আমি বিরোধী দল হিসেবে বলছি যে আপনার সঙ্গে তো আমরা রয়েছি, আমরা পুরো রয়েছি, আপনার সঙ্গে লড়াই করুন। 140 কোটি ভারতীয় বলছে আপনি লড়াই করুন, আর আমেরিকার প্রেসিডেন্টের কথা শুনে আপনি যুদ্ধ বন্ধ করে দিলেন। পরে স্টেটমেন্ট এদিক থেকে ওদিক থেকে এসছে যে না না, আমেরিকার প্রেসিডেন্টের জন্য নয়, আমরা আমাদের জন্য করেছি কথা বলে। নরেন্দ্র মোদী প্রধানমন্ত্রীজি, আপনি কেন একবার, why once you have not posted in the ex-handle post? No, you are incorrect, Mr. President, American President. What you have said, you are incorrect. You could not say, you could not show your courage to that extent. কি হয় বলুন তো আপনার? এই আমেরিকান প্রেসিডেন্টের সামনে দাঁড়ালে আপনার হাইটটা নেমে 5 ফুট হয়ে যায়, আর ওজনটা হয়ে চেষ্টা হয়ে যায় 56 ইঞ্চি থেকে 36 ইঞ্চি। The moment you stand in front of the American president, your height is reduced to 5 foot and your chest is reduced to 36 inch from 56 inch. Why you are so much afraid? Why are you so much afraid? Why are you so much afraid to the American president? ভারতের সমস্ত মানুষ যখন আপনার সাথে রয়েছে তখন আচমকা যুদ্ধবিরতি ঘোষণা করা আমাদের মারাত্মক ভুল বলে আমরা মনে করি। আমরা সন্ত্রাস বিরুদ্ধে চূড়ান্ত একটা ফলাফল দেখতে চেয়েছিলাম। 140 কোটি ভারতবাসী সকলে ওই 26টা তাজা প্রাণের আকস্মিক মৃত্যুতে বলেছিলেন, প্রিয়াকে আমার কেড়েছিস তোরা, ভেঙেছিস ঘর বাড়ি, সে কথা কি আমি জীবনে মরণে কখনো ভুলতে পারি? আদিম হিংস্র মানবিকতার যদি আমি কই হই, স্বজন হারানো শ্মশানে তোদের চিতা আমি তুলবই। এই স্পিরিট থাকা উচিত ছিল আপনাদের, এই স্পিরিট থাকা উচিত ছিল, কিন্তু আপনি সকলের মনের ইচ্ছেকে স্তব্ধ করে দিলেন। ইতিহাস আপনাকে ক্ষমা করবে না কোনোদিন। কণ্ঠ আমার রুদ্ধ আজিকে বাসী সঙ্গীত হারা অবস্যার কারা, লুপ্ত করেছ আমার ভুবন দুঃস্বপনের তলে, তাই তো তোমায় সুদাই অস্ত্র জলে, যাহারা তোমার বিষাইছে বায়ু নিভাইছে তব আলো, তুমি কি তাদের ক্ষমা করিয়াছ? তুমি কি বেঁচেছ ভালো? আপনাকে উত্তর দিতে হবে মোদীজি, আপনাকে আজ উত্তর দিতে হবে। আমি বাঙালি, বাংলা ভাষায় বলবো, অ্যারেস্ট নয়, বাইরে কোনো অসুবিধা নেই। রবীন্দ্রনাথ, নজরুল আমার এইখানের মধ্যে রয়েছে। অপারেশন সিন্দুরের নাম করে কেবল প্রতীক নয়, একটা রাজনৈতিক অক্ষানের আপনি সূচনা করলেন। আমি লোগোতে নকশাও ছিল, অথচ এর আগে 2016 উড়ি বা 2019 বালাকট অভিযানে এমন সাংগঠনিক ব্র্যান্ডিং দেখা যায়নি। একটা ব্র্যান্ডিং করলেন অপারেশন সিন্দুর, অপারেশন সিন্দুর। আপনার অদ্ভুত এক অবস্থা মোদীজি, আপনি ব্র্যান্ডিং ছাড়া চলতে পারেন না। ব্র্যান্ড মাস্টার জেনারেল আপনি, সব জায়গায় ব্র্যান্ডিং করে দিতে হবে, এটাও আপনার একটা ব্র্যান্ডিং। ব্র্যান্ডিং ছাড়া কিছু নয়। आपका ये काम नहीं है। आप पूछ रहे हैं
जवाब दिया जा रहा है। अब आप कहिएगा इसको फिर करेंगे, इसका मतलब है संविधान का खुलेआम उल्लंघन कर रहे हैं। हर बार हम एक एक बात कहते हैं, न हम किसी को फंसाते हैं न हम किसी को बचाते हैं। आप इंटरफेयर नहीं कर सकते हैं। और जरा संविधान देख लीजिए, आप संविधान देख लीजिए और देख लीजिए, एक बार जान लीजिए। मुझको तो आश्चर्य होता है, हम इतने दिनों से और फिर इस तरह की बात होती है। सारे लोगों को एक बात जानना चाहिए, संविधान क्या कहता है। आज तक कभी नहीं हुआ जो इस तरह की बात होती है। मैं अपने सभी सदस्यों से भी कहूंगा, किस तरह से बार बार आप इस सवाल को पूछिएगा। माननीय सुना जाए, तकलीफ हुई है, नहीं आसन की विवाद सुनी जाए। सुन रहा था, आप सुन लीजिए, मैं जान करके आज समय पर आकर के सुन रहा था। मैं आपको कहना चाहता हूं, मैं सुन रहा था, इसीलिए हम हाउस में आए हैं, इसीलिए हम हाउस में आए। ये काम है सरकार का जवाब देना, और मैंने ऑथराइज किया है अपनी तरफ से इनको इस बात के लिए करना। हम बैठ करके सुन रहे हैं, ये तो बता रहे हैं कि पूरी इंक्वायरी हो रही है, और जब पूरी इंक्वायरी हो रही है तो हो गया, ये हाउस का चीज है। आप जब इंक्वायरी हो रही है और ये हुआ, इसके लिए कोर्ट है, और जब इंक्वायरी होती है कोई चीज के बारे में और मामला जाता है कोर्ट में, आप हाउस में पूछ रहे, हाउस में बताया जा रहा है। और जो इंक्वायरी होती है, ये काम करना पुलिस का काम है, आप इंटरफेयर नहीं कर सकते हैं। और जरा संविधान देख लीजिए, आप संविधान देख लीजिए और देख लीजिए, एक बार जान लीजिए। मुझको तो आश्चर्य होता है, हम इतने दिनों से और फिर इस तरह की बात होती है। सारे लोगों को एक बात जानना चाहिए, संविधान क्या कहता है। आप जब इंक्वायरी हो रही है, इन्वेस्टिगेशन हो रहा है कोई चीज, ये उसका अधिकार है, और अगर वो गड़बड़ करेगा, सरकार की तरफ से, डिपार्टमेंट की तरफ से गाइडलाइन यही है कि निश्चित रूप से करना। और आप जानते हैं, हर बार हम एक एक बात कहते हैं, न हम किसी को फंसाते हैं न हम किसी को बचाते हैं। ये काम नहीं है सरकार का। ये बात क्यों आप लोग बार बार कर रहे हैं? इस बात को लेकर के आप चलिएगा, इस तरह से हाउस चला रहे हैं। आज तक कभी नहीं हुआ जो इस तरह की बात होती है। मैं अपने सभी सदस्यों से भी कहूंगा, किस तरह से बार बार आप इस सवाल को पूछिएगा। माननीय सुना जाए, तकलीफ हुई है, नहीं आसन की विवाद सुनी जाए। सुन रहा था, आप सुन लीजिए, मैं जान करके आज समय पर आकर के सुन रहा था। नहीं आसन की भी बात सुनी जाए। आप एक एक बात जान लीजिए, ये बात किसी भी तरह से मंजूर नहीं है। जब प्रश्नकर्ता ने प्रश्न उठाया कि कुर्की जब्ती हुआ है कि नहीं, माननीय मुख्यमंत्री जी, जब प्रश्नकर्ता कुर्की जब्ती की बात उठाई, उन्होंने जवाब नहीं दे पाया। माननीय मंत्री जी आपको जवाब नहीं दे पाए कुर्की जब्ती पर। सुन लीजिए, रिपोर्ट हाउस में सबमिट होता है, रिपोर्ट कोर्ट में जाता है। कहीं भी क्राइम होगा, कुर्की जब्ती पर जानकारी का इन्वेस्टिगेशन होगा, वो जाएगा कोर्ट में, और कोर्ट उस पर इंक्वायरी करके सजा देगी। आपका ये काम नहीं है। आप पूछ रहे हैं, जवाब दिया जा रहा है। अब आप कहिएगा इसको फिर करेंगे, इसका मतलब है संविधान का खुलेआम उल्लंघन कर रहे हैं। माननीय मुख्यमंत्री जी, अब सुना जाए, चलेगा, इस तरह से नहीं चलेगा। ये बिल्कुल आप ही बता दें, जैसे चले उसी तरह चलाएंगे। कौन है जो आप कह रहे हैं कि आज नहीं, इसको दूसरे दिन देंगे? मैं आसन से संरक्षित सदस्यों को करने के लिए करिएगा। और आपको मालूम है अभी हमने क्या कहा, 60 दिन के अंदर पूरी इंक्वायरी करो। अभी बीच में जहां जहां दिक्कत हो रही थी, SC ST की बैठक हुई, उसमें हमने क्या निर्देश दिया है, और फिर हमने डिपार्टमेंट को कहा, और डिपार्टमेंट के माध्यम से हम लोग पूरी मुस्तैदी से लगे हैं, और कहीं भी कोई क्राइम करेगा उसको किसी को बचाने नहीं देंगे हम लोग। और एक बात अच्छी तरह जान लीजिए, लेकिन इन सब चीजों को लेकर के, अपने इलाके की कोई बात को लेकर के, ये हाउस का चीज नहीं है, यह इंटरफेरेंस नहीं करना चाहिए। ये बात हम कह देते हैं, और हम तो बैठे सुन रहे थे। इसलिए आप इसके बारे में ये नहीं कह सकते हैं कि आज हो गया, आप इसके बाद फिर बताइए। अरे ये क्या बताएंगे, ये तो आपको बता ही रहे हैं। अब सुन लीजिए, अगर ये बात हुई है, मैं निश्चित रूप से आज भी पूछूंगा डिपार्टमेंट से, आज भी मैं पूछूंगा कि इतना तेजी से क्या कोई दिक्कत हुई है। मैं इसके बारे में इसके बारे में पूरी जांच करूंगा। आज हमको दे रहे हैं कि जो जवाब दिए, जब इनको हम ऑथराइज किए, आज हम देखेंगे। लेकिन कृपा करके इन सब चीजों के बारे में ज्यादा नहीं करिए, ये सब करना अच्छी बात नहीं है। तो इसलिए हम इतना ही कहेंगे, आग्रह करेंगे कि जो चीज जिसका अधिकार है और जो चीज जो करना है, हाउस में कुछ भी पूछ सकते हैं, हाउस में जवाब दिया जाता है। लेकिन किसी भी चीज के मामले में
वो रिपोर्ट कोर्ट का नहीं है, ये सॉरी कोर्ट नहीं है, इस हाउस का नहीं है, रिपोर्ट कोर्ट में जाता है। इसलिए इस बात को अच्छी तरह याद रखिए कि जो चीज बना हुआ है, संविधान में जो व्यवस्था है, कौन सा काम किसको करना है, वो बहुत ज्यादा निर्धारित है और उस निर्धारण के हिसाब से ही चलना चाहिए। और पहली बार हम देख रहे हैं, इतने दिनों से हमको एमएलए के रूप में भी रहने का काम मिला है, ये चौथी बार हमको यहां पर काम करने का मौका मिल रहा, ये पहली बार हम देख रहे हैं। ऐसा तो आज तक कभी हुआ ही नहीं, ऐसा नहीं होना चाहिए। इसलिए हम हाथ जोड़ करके प्रार्थना करेंगे कि अगर इसके बारे में कोई भ्रम है तो फिर बातचीत करेंगे हम लोग। और कहीं भी कोई भी डिले है किसी इन्वेस्टिगेशन में, हम सारे मामलों में आज ही हम मीटिंग बुलाएंगे और आज ही हम कहेंगे किसी चीज में कितने में तुम्हारा इन्वेस्टिगेशन में कितना समय लगा है और इन्वेस्टिगेशन ससमय किया जा रहा है कि नहीं किया जा रहा है, सब चीजों को जरूर पूछेंगे। अभी मंत्री जी ने बता दिया कि इसके बारे में पूरा देखा जा रहा है और इसको किया जाएगा, तो इस बात को ध्यान रखिए। हाउस में हर चीज को आज नहीं फिर कल, ये नहीं हाउस का काम। अब माननीय मुख्यमंत्री जी, सदन में जब प्रश्न आया कि इस कुर्की जब्ती कब तक होगा और उसी में एक मामला इन्होंने जोड़ा जिसके कारण 3 बार सदन के अंदर सारे विधायकों ने उठ करके हंगामा किए। हमने आग्रह किया कि विशेषाधिकार कमेटी में चल रहा उस पर चर्चा नहीं होगी। मामला हुआ कि जो आयोजनकर्ता उद्घाटनकर्ता का आज तक अरेस्टिंग नहीं हुआ, दर्शक दीर्घा में बैठे लोगों को अंदर भेज के 19 दिन के बाद जेल से निकला। इस मामला को सरकार क्यों गंभीरता से नहीं ली? और आज जब हुआ कि इसे कुर्की जब्ती कितने लोगों की हुई, वही घटना में, जिस घटना में सरस्वती पूजा का मामला में कि निर्दोष को ला करके खाना पूर्ति पुलिस कर दी है। और दुर्भाग्य से देखिए, आप एक बार सुन लिया जाए, दुर्भाग्य से माननीय मुख्यमंत्री जी, ये घटना मेरे क्षेत्र से जुड़ा है। आपका गुस्सा जायज है और संविधान हमसे ज्यादा आप जानते हैं, इसमें भी दुमत नहीं है। हम लोग तो आपसे सीखते हैं, आसन तो आपसे क्या, जो वरिष्ठ लोग हैं उनसे भी सीखते हैं। और सदन चल रही है सबके सहयोग से, लेकिन आपके उस जीरो टॉलरेंस का मामला, न्याय के साथ विकास का मामला, कानून का राज्य स्थापित करने का, न बचाते हैं न फंसाते हैं। तो सदन 3 बार हंगामा किया, सारे पक्ष और प्रतिपक्ष के सदस्य खड़े हुए और उन्होंने कहा कि दर्शक दीर्घा के व्यक्ति को आपने जेल भेज दिया, जो कि थाना से भी जमानत मिलता है, लेकिन आयोजनकर्ता उद्घाटनकर्ता पर आपने कार्रवाई नहीं किया। जो पदाधिकारी वहां मौजूद था उस पर भी आपने कार्रवाई नहीं किया। जैसे कहे सदन चलाना उसी तरह से सदन चलेगी, लेकिन सरकार के संरक्षण में, सरकार के नीति के हित में ही हम लोग ये व्यवस्था बना रहे हैं। माननीय मुख्यमंत्री समझते हैं कि इसमें कोई कंफ्यूजन नहीं होना चाहिए। अगर इस हाउस में कोई बात आया और आपने हाउस में कमेटी में वो बना दिया है, वो कमेटी एक एक चीज को देख करके अपना रिकमेंडेशन देगी और निश्चित रूप से जब कमेटी का रिकमेंडेशन आ जाएगा तो उसके बाद तो सरकार देखेगी उसको कि जो कुछ भी नहीं। सुन लीजिए, अरे बता रहे हैं आपको। अब इस मामला को हम लोग यहीं स्थगित करते हैं। आप अपने स्तर से माननीय मुख्यमंत्री जी देखेंगे और मुख्यमंत्री जी है अब अवगत कराएंगे। अगर आप बीच बीच में बराबर बोलिएगा, बात नहीं सुनिएगा, तब हम कभी कुछ बोलेंगे ही नहीं। नहीं बोलिए। हम आपको एक बात कह रहे हैं, अगर कोई इशू हुआ है और जिसकी आप चर्चा कर रहे हैं और उसको लेकर के कमेटी बन गई, आपने उसको कमेटी नहीं मतलब उसको आपने दे दिया उसमें विशेषाधिकार समिति को। अब विशेषाधिकार समिति एक एक चीज को देखने के बाद अपनी राय व्यक्त करेगी और जब अपनी राय व्यक्त करेगी तो हम आपको इतना करते हैं कि हम गवर्नमेंट में उस राय को फिर से विचार जरूर करेंगे और दिखवाएंगे कि एक तरफ से उन लोगों ने ये कहा और आप लोगों ने ये कहा है, फैक्ट क्या है, उसको हम जरूर दिखवाएंगे। एक बात हम जरूर कहेंगे, लेकिन हाउस का काम है, वो कहेगा, रिकमेंड करेगा, उसके बाद उसको फिर से दिखवाएंगे हम और दिखवा करके जो कुछ भी असली चीज होगा उस चीज को सामने लाया जाएगा। इसलिए इसके लिए अब कोई बात हो गई तो बात होगी, उसको रोज रोज चर्चा करने की जरूरत नहीं है। जब एक बार हाउसी में उसको कर रहे हैं तो उसको देख लिया जाएगा। जो 29 तारिखर बीटीसी सेक्रेटारिएट घटनाक लै पेलाय आरु ए रिकमेंडेशन माने विधानसभा ले हुआ पिछत और जो 4 तारिखे आमार CC टुआर लगत असम सरकार ग्रुप अफ मिनिस्टार लगत आलोचना पिछत এই সময়ছোৱাত আমি অতিকে দুখ পাইছোঁ আৰু দুখো প্ৰকাশ কৰিছোঁ যে BTC সেক্ৰেটাৰীৰ যি ঘটনা এইটো অনাকাংক্ষিত
কোনেও সেইটো ভাবা নাছিল আৰু হোৱাটো উচিত নহয়। কোনো হিংসা আমি কেতিয়াও প্ৰশ্ৰয় নলওঁ। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক বুলিও আমি স্পষ্টকৈ কৈছোঁ। তৎসত্ত্বেও BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সভাই সমিতি মিডিয়া টিভিত সঘনাই নিখিল বড়ো ছাত্ৰ সন্থাক ৰাজনীতিক এটা ৰং সানি সঘনাই আমাক দুখ জাপি দিব বিচৰাটো অতিকৈ দুৰ্ভাগ্যজনক। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ জাতিটোৰ লগত আছে না তেওঁ ৰাজনীতিৰ লগত আছে, সেই কথাটো স্পষ্ট কৰিব লাগে। আৰু ৰাজনীতিৰ স্বাৰ্থত এপচুক দুখ দি এপচুক দুখ জাপি একো লাভ নাই। এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে ৰাজনীতিৰ স্বাৰ্থত আহোম সেনাপতি বদন চন্দ্ৰ বৰফুকনে যেনেকুৱাকৈ মানসকলক মাতি আনি নিজৰ জাতিটো নিষেধ কৰিছিল, এই তেখেতৰ কথা কাম মন আজি একেই দিশত গৈ থকা আমি দেখিবলৈ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইউনিভাৰ্চিটি কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতলৈ সজাগ। আৰু তেখেতে সঁচা সঁচিকৈ NOC দিছিল না নাই সেই কথাটোৱে ছাত্ৰ ছাত্ৰীবিলাকে জানিব বিচাৰিছে। আৰু তেখেতসকলে তেওঁলোকৰ চৰকাৰৰ দলে যোনটো কৈ আছে, মই কোনো চৰকাৰৰ দলৰ বিৰোধী নহয়, কিন্তু তেওঁলোকে যোনটো কৈ আছে এই কথাটো আমি স্পষ্টকৈ জানো যে তেওঁ এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ জনজাতিক কাৰোবাক দিয়াত অধিকাৰ দিয়াত আমাৰ আপত্তি নাই বুলি যোনটো কথা NOC লিখা বুলি কৈছে, এইটো সম্পূৰ্ণ মিছা, সেইটো মিথ্যা। কাৰণ এই NOC ডাইৰেক্ট গৃহ মন্ত্ৰালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ক ST দিব লাগে বুলিহে তাত লিখা আছে। গতিকে এইবিলাক মিছা কথা কৈ একো লাভ নাই। আৰু ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে এই জাতিৰ সংকট কালত, জাতিৰ অস্তিত্বৰ এই সংকটৰ মুহূৰ্তত আপুনি ৰাজনীতি কৰিব নালাগে। আপুনি জাতিটোৰ লগত আছে না আপুনি NOC লগত আছে। আৰু মই ক'ব বিচাৰোঁ যদি আপোনাৰ ইমানেই আপত্তি আছে আৰু পুনৰ NOC পঠাই দিয়ক। যিহেতু বাৰম্বাৰ কৈ আছে যে আমি আকৌ পুনৰ NOC দিব, দি দিয়ক, আমাৰ আপত্তি নাই। আমাৰ কাম, আমাৰ সংগ্ৰাম, আমাৰ ৰক্ষণাবেক্ষণ, আমাৰ ৰক্ষা কবচ আমি কাম কৰি যাম। আৰু আপুনি ৰাজনীতিৰ স্বাৰ্থত যদি NOC দিব মন আছে তেতিয়াহ'লে আকৌ দিয়ক, আমাৰ ক'ব লগা একো নাই। কাৰণ আপুনি এপচুক যেনেকুৱা টাৰ্গেট কৰি লৈছে সেইটো আমি দুখ পাইছোঁ। আৰু চৰকাৰৰ মুৰব্বী, চৰকাৰৰ প্ৰধানজনৰ চিন্তা চৰ্চা মন মুক্তি তেনেকুৱা হোৱাটো ভাল নহয়।